আমি নতুন বেষ্টৰ প্ৰথমবাৰ কাৰণে নাই এনেকৈ ভালকৈ আৰু দুবিয়া তোমালোকে নিজেও ভাল লাগিব হা ভালকৈ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাই প্ৰথম অসম আৰক্ষী বাহিনীৰ ৭৪তম প্ৰতিষ্ঠা দিৱসলৈ আদৰণি জনাইছোঁ। ১৯৪৫ চনৰ ১ ছেপ্টেম্বৰ দেৰগাঁও কপালতলী পথাৰত প্ৰথম জনঅধিনায়ক হিচাপে মাননীয় মিষ্টাৰ HMC পাৰ্ভেজ IB চাহাবে দায়িত্বভাৰ গ্ৰহণ কৰিছে। বৰ্তমান আমি যি স্থানত বাহিৰ দেখিবলৈ পাইছোঁ চনৰ দেৰগাঁৱৰ পৰাই এই ঐতিহ্যমণ্ডিত আহোম ৰজাৰ লিগিৰি পুখুৰী পাৰলৈ স্থানান্তৰ হৈছিল। বিভিন্ন সময়ত যিসকল কৰ্তব্যৰ খাতিৰত প্ৰাণ বিসৰ্জন দিলে তেখেতসকললৈ আমি আজি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজিৰ দিনটোত সোঁৱৰিছোঁ। আমাৰ বাহিনীটো বিশেষকৈ অসম নাগালেণ্ড সীমান্তৰ জাগ্ৰত প্ৰহৰী হিচাপে নিয়োজিত হৈ আছে। বিভিন্ন সময়ত এই প্ৰথম অসম আৰক্ষী বাহিনীয়ে তাৰ প্ৰকৃত কৰ্তব্যনিষ্ঠাৰ প্ৰমাণ দি আহিছে। অনাগত দিনত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ আমি সষ্টম হৈ আছোঁ। দূৰত থাকি দুখ ভাগৰকো পাহৰি থাকো সততাৰে কৰ্তব্য পালন কৰি সকলোৰে প্ৰথম অধিনায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু সেই দিনটোকে মুখ্য কৰি প্ৰথম অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস ১ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হয়। বিভিন্ন সময়ত এই প্ৰথম অসম আৰক্ষী বাহিনীয়ে অসম নাগালেণ্ড সীমান্তত জাগ্ৰত প্ৰহৰী হিচাপে নিয়োজিত হৈ আহিছে। বিভিন্ন সময়তে প্ৰথম অসম আৰক্ষী বাহিনীয়ে তাৰ প্ৰকৃত কৰ্তব্যনিষ্ঠাৰ প্ৰমাণ দি আহিছে আৰু অনাগত দিনতো যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ আছে। এয়া আজি ৭৪তম প্ৰতিষ্ঠা দিৱস পেৰেডৰ মুখ্য অতিথিয়ে সম্পত্তি সদায় আপোনালোকৰ পেৰেড কিন্তু প্ৰথমতে আপোনালোকে নিজৰ সুৰক্ষা ইনস্পেকশ্যন কৰিছে। আমি সকলোকে তেখেতসকলৰ আসনৰ পৰা উঠি
তেখেতক অভিবাদন জনাবলৈ অনুৰোধ জনাইছোঁ। অতন্দ্র প্রহরী আমি দিন রাতি একাকার করি টহলদারি থাকু করি জনতা সুরক্ষিত করি নিঃস্বার্থ সেৱা যাওঁ কৰি আমি হৰু অসম আৰক্ষী নিঃস্বাৰ্থ সেৱা যাওঁ কৰি আমি হৰু অসম আৰক্ষী আমি হৰু অসম আৰক্ষী এতিয়া আমি সকলোটিকে বহি থকাৰ পৰা উঠি দিবলৈ অনুৰোধ জনাইছোঁ। অতন্দ্র প্রহরী আমি দিন রাতি একাকার করি টহলদারি থাকু করি জনতা সুৰক্ষিত কৰি নিঃস্বাৰ্থ সেৱা যাওঁ কৰি আমি হৰু অসম আৰক্ষী নিঃস্বাৰ্থ সেৱা আজি পেৰেডৰ কৰি নেতৃত্ব লোৱা পৰিদৰ্শক শ্ৰী ভাৰত গগৈ ডাঙৰীয়াই পেৰেডৰ বাবে অনুমতি বিচাৰি আহিছে। দুখ কষ্ট বুকুত বান্ধি ৰ'দ বৰষুণকো নেওচি ঘাট প্ৰতিঘাত পাৰ কৰি নিৰ্ভীকতাৰে অপৰাধীক ৰুধিবলৈ এটা যাওঁ ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি হৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ প্ৰতিষ্ঠা দিৱসত যি আমি হৰু অসম আৰক্ষী আমি হৰু অসম আৰক্ষী আজি 56তম প্ৰতিষ্ঠা দিৱসৰ পৰিয়ালৰ পৰা দূৰত থাকি দুখ ভাগৰ পাহৰি থাকো সততাৰে কৰ্তব্য পালন কৰি 1948 চনতেই সকলোৰে সুৰক্ষা নিশ্চিত কৰি মাতৃভূমি আৰু ৰাইজৰ সেৱা নিজকে দিছো সপি আমি হৰু অসম আৰক্ষী আমি হৰু অসম আৰক্ষী আমি হৰু অসম আৰক্ষী আমি বেণ্ডৰ তালত প্ৰথমত গৰম মিলাই প্ৰথম অসম আৰক্ষী বাহিনীৰ এয়া মুখ্য গুৰি ধৰিছে পৰিদৰ্শক শ্ৰী ভাৰত গগৈ ডাঙৰীয়াই।
শইকীয়াদেৱ। এয়া প্ৰথমটো গোলমালে নৃত্য দিছে উপ পৰিদৰ্শক হেমচন্দ্ৰ বৰা। অসম পুলিচ সদায় আপোনালোকৰ লগত আছে, কিন্তু প্ৰথমতে আপোনালোকে নিজৰ সুৰক্ষা দ্বিতীয়টো গুল্ম নৃত্য দিছে উপ পৰিদৰ্শক পুতুল নাহন। দ্বিতীয়টো গুল্মৰ নৃত্য দিছে উপ পৰিদৰ্শক দেৱকান্ত শইকীয়া। টহলদারি থাকু করি জনতাক সুরক্ষিত করি নিঃস্বার্থ সেৱা চতুৰ্থ গুল্মৰ নৃত্য দিছে উপ পৰিদৰ্শক মন্দিৰ হাজৰিকা। অসম আৰক্ষী নিঃস্বাৰ্থ সেৱা যাওঁ কৰি আমি পঞ্চমটো গুল্মৰ নৃত্য দিছে উপ পৰিদৰ্শক দিলীপ হাংৰা। আমি হলো অসম আৰক্ষী। ষষ্ঠ গুল্ম নৃত্য দিছে উপ পৰিদৰ্শক বিপুল বেজবৰুৱা। ইয়াৰ পিছতেই আমাৰ সকলোৱে পৰিচিত সকলোৱে গৌৰৱৰ্ষী প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুন। বেণ্ড প্লাটুনক নেতৃত্ব দিছে তালত তাল মিলাই প্ৰথম অসম আৰক্ষী বাহিনীৰ বেণ্ড প্লাটুন।